দাদা ক'ত যাব? দাদা গেলেগিলৈকে যাব লাগিলে ভাড়াটো কিমান ল'ব? দাদা গেলেগিলে আমি ৰিজাৰ্ভহে যাওঁ। ৰিজাৰ্ভ এনেই কেনেকৈ লয় বাৰু? ৰিজাৰ্ভ 400 টকা দিব লাগিব। বেছি হৈছে নহয়, অলপ কম কৰক। কম কৰক মানে দাদা চাওকচোন, আজিকালি ইলেক্ট্ৰিকেলৰ বিলো বহুত বেছি আহিছে। আমাৰ এখন বেটেৰীহে বহুত চাৰ্জ দিব লাগে নাই। এইফালে গেলেগিলেও দূৰো হয় আৰু ইমান গৰমো পৰিছে, দেখিছে চাগে। অথনি মই বেটেৰীখনক সুধিলোঁ, 300 টকাত যাম বুলি ক'লে, লৈ আহিম বুলি ক'লে। অঁ, এটা কাম কৰক, আপোনালোক দুইটাই 300 দিব। কমতে পালোঁ, বহুত কমত পাই গ'লো। মোক কৰিবলৈ আহে आलू ले ले, टींडे ले ले, किया ले ले, कद्दू ले ले, अदरक ले ले, तोरी ले ले, गाजर ले ले, मूली ले ले, शलगम ले ले, पालक ले ले।